তেনেহ'লেহে ভাল লাগিব। আজি মাছ থোৱা ঠাইয়ে নাই। এইবিলাক চাওক মাছ, কিমান মাছ, বহুত মাছ হৈছে আজি। বন্ধুসকল, প্ৰায় আমি বহুত টাইম পিছত এতিয়া জাল উঠাব আৰম্ভ কৰিলোঁ। এয়া চাব পাৰিছে, বহুত দূৰত আহি পৰিছোঁ আমি। সৌ ব্ৰিজ দেখা যাই আছে অলপ অলপ। প্ৰায় আমি ব্ৰিজৰ পৰা 5-6 কিলোমিটাৰ ভাটিত আহি পৰিছোঁ। এতিয়া জাল উঠাব আৰম্ভ কৰিছোঁ। চাই থাকক এতিয়া মাছ লাগে না নাই। আৰু সৌটো এটা নাও, ইহঁতেও মাছ মাৰি আছে। আমিও এতিয়া জাল উঠাই দিয়া আৰম্ভ কৰা হ'ল। চাওঁ কি হয়, মাছ লাগে না নাই। তেতিয়াহে মোৰ ভাল লাগিব আৰু মোৰ বুজা সুবিধা হ'ব যে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আপোনালোকে। এয়া চাওক চাওক জাল উঠাতে বন্ধুসকল, লাইক কৰি দিব জলদি। এয়া চাওক আমাৰ যাত্ৰা। এইহে জাষ্ট আমাৰ জাল উঠা আৰম্ভ হোৱাতে এইবাৰ এইটো ইলিছ মাছ আহি গ'ল। চাওক, ইয়া ব্ৰহ্মপুত্ৰ নদীৰ ইলিছ মাছ। এইটো চাওক মাছৰ এইবাৰ মানে কি ক'ম আৰু, এইটো চাওক আৰু এটা আহি গ'ল। চাওক এইবিলাক মাছ, জাল উঠা এইহে আমাৰ জাষ্ট আৰম্ভ হ'ল। ইতিমধ্যে আমাৰ 2টা মাছ আহি গ'ল। এইটো এটা মাছবিলাক মই চাইডত থওঁ। এয়া চাওক আমাৰ 2টা মাছ আহি গ'ল। এই বন্ধুসকল লাইক কৰি দিব জলদি। এইটো চাওক আৰু এটা আহি গ'ল। চাওক চাওক মাছ, পুৰা মাছ লাগি গৈছে আজি। ইলিছ মাছৰ মানে কি ক'ম, ঝাক লাগি গৈছে আজি। চাই থাকক আৰু ভিডিঅ' লাইক কৰি দিব আপোনালোকে, আৰু পাৰিলে এটা শ্বেয়াৰো কৰি দিব। সকলোকে দেখিব সুবিধা কৰি দিয়ক, কাৰণ সকলোৱে জিন্দা ইলিছ মাছ দেখিব নোৱাৰে। আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে যাতে সকলোৱে দেখিব পাৰে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, য'ৰ পৰাই চাই আছে। সুন্দৰ মাছ। আহিব, বহুত টাইম আছে। এইহে আমাৰ উঠা আৰম্ভ হ'ল। হেই চাওক বন্ধুসকল, এইটো আৰু এটা কি সুন্দৰ। এইবিলাক চাওক, এয়া চাওক কিমান মাছ। এয়া আমাৰ দেখি দেখি এয়া চাওক 4টা হ'লে। আৰু আমাৰ অলপহে জাল উঠা আৰম্ভ হ'ল, এতিয়াও বহুত জাল বাকী আছে, কিন্তু মাছ আমাৰ ইতিমধ্যে 4টা হ'ল। এয়া চাব পাৰিছে। এই আৰু এটা আহি গৈছে এইফালে। বাস, একদম জিন্দা ইলিছ মাছ, একদম লৰি আছে। চাওক এই আৰু মাছ। বন্ধুসকল জলদি লাইক কৰি দিব। ইমান দিনতো ভালকে মাছৰ ভিডিঅ' কৰিব পৰা নাছিলোঁ, মাছ লগাই নাছিল, কিন্তু আজি এই চাওক চাওক চাওক, মোৰ কথা শেষ নোহোৱাতে মাছ মানে আহিয়ে যায়, কি ক'ম। এইবিলাক চাওক মাছৰ আজি মানে খেলা লাগি গৈছে। আজিতো কমচে কম ভিডিঅ'টো লাইক কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই সদায় দিব চেষ্টা কৰিম, কাৰণ এতিয়া লাহে লাহে ঠাণ্ডা পৰি আছে। ঠাণ্ডাৰ টাইমত মাছটো অলপ বেছি হয়। আপোনালোকে জলদি জলদি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে কৰা নাই এতিয়াই যাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। বাস, এয়া চাওক 1 2 3 4 5 6 7টা হৈছে আমাৰ ইতিমধ্যে। এয়া চাওক কিমান মাছ। আৰু এটা, এই যে আৰু এটা আহি গৈছে। আজিহে ভাল লাগিছে। ইমান দিন আৰু কি ভিডিঅ' বনাইছোঁ, মাছে লগা নাছিল, কিন্তু আজি এয়া চাওক আহি আছে মাছ। সুন্দৰ। সেইবিলাক মই ঠিক কৰি আছোঁ মাছবিলাক।
একদম ব্ৰহ্মপুত্ৰ নদীৰ ইলিছ মাছ, এয়া খোলা পানীৰ ইলিছ মাছ। এইবিলাক সৰু হ'লে কি হ'ব, খায়ো বহুত ধুনীয়া লাগে, টেষ্টি আছে তামাম। আয় আয় ডাঙৰ চাই, এইবিলাক চাওক, একদম কি কম, এইটো সুন্দৰ, একদম হালধীয়া। চাওক একদম লৰচৰ কৰি আছে, চাওক জিন্দা এনেকুৱা লাগি আছে যে এয়া জাষ্ট জালত লাগিল। এইবিলাক চাওক সুন্দৰ, এয়া চাওক কেনেকুৱা লৰচৰ কৰি আছে। আজি মানে বহুত ভাল লাগিছে বন্ধুসকল, কি ক'ম, আপোনালোকে জলদি ভিডিঅ'টো লাইক কৰি দিব। এয়া চাওক এতিয়া বহুত জাল বাকী আছে আৰু মাছ আহিয়ে থাকিব, আশা আছে। চ' কি হয় চাই থাকক আপোনালোকে। আৰু এটা আহি গ'ল বন্ধুসকল, এয়া চাওক, এইটো অলপ ভালেখিনি টাইম পিছত আহিল। এইবিলাক চব জিন্দা, এটাও মৰা নাই। এইটো এটা আহি গ'ল, চাওক মাছ চাওক আজি কিমান। বন্ধুসকল জলদি ভিডিঅ'ত লাইক কৰি দিব আৰু ভিডিঅ' কেনেকুৱা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। হৈছে না, এই যে চাওক, এইটো একদম ধুনীয়া মাছ। আৰু আহি গ'ল এইটো এটা একদম হালধীয়া, ৰংবিলাক চাওক, এইবিলাক পানী হ'ল একদম খোলা, কিন্তু মাছবিলাক চাওক একদম হালধীয়া, ধুনীয়া মাছ। আহি থাক এনেকুৱাকে, তেনেহ'লেহে ভাল লাগিব। আজি মাছ থোৱা ঠাইয়ে নাই। এইবিলাক চাওক মাছ, কিমান মাছ, বহুত মাছ হৈছে আজি। আজি মনটো বহুত ভাল লাগিছে, এনেকুৱাকে মাছ আহিলেহে ভাল লাগে। আয় আয় আয়, এনেকে আহিয়ে থাকচোন, তেনেহ'লেহে ভাল লাগিব। গাইজ ইলিছ মাছৰ মানে কি ক'ম, বহুত মানে আজি ভাল লাগিছে। আজি ইলিছ মাছ লাগিছে দেই একদম। এই মেইন মালটো এইবাৰ আহিছে, এইটো চাওক, এইটোহে মাছ, এইটো কম নহয় দিয়কচোন। হা এইটো কম মাছ নহয় দে, এইটো নদীৰ ঘাৰুৱা, একদম ধুনীয়া মাছ। এইটো চাওক আজি মাছ লাগিছে দে। গাইজ জলদি লাইক কৰি দিব, মই বাৰে বাৰে কৈ আছো ভিডিঅ'ত। এই চাওক 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 গাইজ, এইবিলাক চাওক মাছ, এইটো আহিয়ে গ'ল। আজি মানে এনেকুৱা লাগি আছে যে জালটো শেষ নহ'লে হ'ল, এনেকে মাছ আহিয়ে থাকক। এই যে চাওক মাছ তো, এইবিলাক চাওক, এনেকে আহিয়ে থাকব। আজি আজি আৰু মাছ অহা শেষ নহয়, আজি এনেকে আহিয়ে থাকব। আয় 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 আয়, জলদি আয়, জাল প্ৰায় শেষ হয় আর একদম শেষত। আৰু এটা, এই যে কল লগালগ, এইবিলাক মানে মিছ নাই আজি। আজি আজি আমাৰ কোৱা দেৰি, খালি মাছ অহা দেৰি নহয়। এইটো চাওক আহি পৰিল। বন্ধুসকল জলদি লাইক কৰিব আজিৰ ভিডিঅ'টোৰ কাৰণে। কমচে কম ইমান দিনতো এটা দুটাকে মাছ দেখাব পাৰিছোঁ, কিন্তু আজিতো আৰু কোনো কমি নাই মাছৰ। মাছৰ আজি পুৰা মেলা লাগি গৈছে, ইলিছ মাছ। আয় আয় আয়, কি হ'ল, আৰু এটা আহিলে ভাল লাগিল হয়। নাই বন্ধুসকল, শেষ হ'ল। এয়া চাওক মাছ বহুত লাগিছে আজি, যি লাগিছে বহুতে লাগিছে। চ' যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ আকৌ এটা ভিডিঅ'ত।
మూడో జాలి